126টা সমষ্টিত সদস্যতা অভিযান চলি আছে কিন্তু এতিয়া লাহে লাহে প্ৰতিটো দিনতে 10টা 12টাকৈ বিধানসভাত সদস্যতা অভিযান শেষ হৈ গৈ থাকিব আৰু দুৰ্গা পূজাৰ আগদিনাখন মহাপঞ্চমীৰ দিনাখন আমি ৰাজ্যত সদস্যতা অভিযান আমি সামৰণি মাৰিম সেই দিনাখন আমাৰ টাৰ্গেট হৈছে যে প্ৰত্যেকটো সমষ্টিতে 40,000 হ'ব লাগে আৰু যদি কৰবাত 2-3 হাজাৰ কম থাকে সেইখিনি দুৰ্গা পূজাৰ পিছত আমি কমপ্লিট কৰি লম ওভাৰঅল এতিয়ালৈকে আমি 43,67,000 যোৱা ৰাতিলৈকে ভৰি দিছোঁ আৰু ভাৰতবৰ্ষত যিমান মেম্বাৰশ্বিপ হৈছে তাত 10% অকল অসমে কণ্ট্ৰিবিউট কৰিছে ভাৰতত আজিৰ দিনত 5 কোটি মেম্বাৰশ্বিপ হৈছে 4 কোটি 70 লাখ আৰু তাৰে 10% অকল অসমৰ পৰাই আমি মেম্বাৰশ্বিপ দিছোঁ লাহে লাহে এতিয়া আমাৰ আজিৰ পৰা লাহে লাহে আমি বন্ধ কৰিম 10টা 12টা সমষ্টিত আমাৰ কমি গৈ থাকিব আমাৰ টাৰ্গেট আছিল 40,000 কৰি 100টা সমষ্টিত কৰা 40 লাখ কিন্তু যোৱাকালি আমি 43,60,000 পাৰ কৰিছোঁ আজিও দিনটোত মোৰ ধাৰণা আছে আজিও আমি 2 লাখ পাৰ কৰি যাম গোটেই অসমতে আমি 50 লাখ সদস্য 40 লাখ কৰি 100টা সমষ্টিত 40 লাখ আৰু 2-এটা সমষ্টি অলপ বেছিকৈ কৰিছে গতিকে 50 লাখ আমি সদস্য সংখ্যা টাৰ্গেটত উপনীত হ'ব পাৰিম বুলি আমি আশা কৰিছোঁ তাতো আমাৰ কিছু আছে কিন্তু 20টা সমষ্টিত আমি ইমান আশা কৰা নাই হয়তো তাত আমি 10,000 পাম 20টা সময়সীমা আমাৰ 30 ছেপ্টেম্বৰ আছে কিন্তু দিল্লীয়ে 15 অক্টোবৰ কৰিছে অসমত আমি সেইটো 9 অক্টোবৰ কৰিছোঁ তাতো ভাল হৈছে এইটোৱে সমষ্টিটো গণপৰিষদৰ দখলত আছে ইয়াৰ বিধায়কটো ৰমেন্দ্ৰ নাৰায়ণ কলিতা কাৰণ মইতো জালুকবাৰী বুলি কওঁতে এইটো নতুন জালুকবাৰীহে এই সমষ্টিটোৰ আচল নাম হ'ল পশ্চিম গুৱাহাটী গতিকে এইটোতো গণপৰিষদৰে গতিকে ইয়াতোতো আমি প্ৰায় 70-80 হাজাৰ পাৰ কৰি দিছোঁ গতিকে তেনেকৈ গণপৰিষদৰ অধীনত থকা সমষ্টিবিলাকতো আমি 40,000 সংখ্যাটো আমি টাচ কৰিম কৰবাত যদি 2000 বোলে 40ৰ জেগাত 38,000 হ'ল 42,000 হ'ল এইটো বেলেগ কথা আৰু আমাৰ সদস্যখিনিয়ে গণপৰিষদকে ভোট দিব গতিকে আমাৰ সদস্য বঢ়াত গণপৰিষদৰতো কোনো আপত্তি নাই কাৰণ সেইখিনিওতো তেওঁলোকৰে ভোট নেশ্যনেল এডুকেশ্যন পলিচি যেতিয়া কৰা হৈছিল তাত এটা বিষয়ৰ ওপৰত জোৰ দিয়া হৈছিল ভেলু এডুকেশ্যন মূল্যবোধৰ শিক্ষা আৰু অসমত এসময়ত চৰিত্ৰ পুথি বা বিভিন্ন ধৰণৰ নীতি শিক্ষাৰ পাঠ্যক্ৰম আছিল কিন্তু লাহে লাহে এইবিলাক নোহোৱা হ'ল যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিত ভেলু এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে মূল্যবোধৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আমি পুৰণা এই ধৰণৰ যিমান পাঠ্যপুথি আছিল আমি পাঠ্যক্ৰমত উভতাই অনাৰ বাবে প্ৰচেষ্টা কৰিছোঁ নতুন শিক্ষা বৰ্ষৰ পৰা হ'ব আৰু অহাকালিৰ পৰা এই বিষয়ে মই ফেচবুকত দিয়াৰ পৰা আৰু কিছু নতুন পৰামৰ্শও আহিছে আমি সেই পৰামৰ্শবিলাকো চালি জাৰি চাম যাতে আৰু আমি এই মূল্যবোধৰ শিক্ষাটোক আৰু আমি শক্তিশালী কৰিব পাৰোঁ বিটিআৰটো মেম্বাৰশ্বিপ আমি 40 পাম কেইটামান সমষ্টিত আমি নোৱাৰোঁ 100টা বুলি কোৱাৰ কাৰণে মই যি 26টা বাদ দি থৈছোঁ তাৰে কেইটামান সমষ্টিতো 20,000 হ'ব 22,000 হ'ব 25,000 হ'ব যেনেকৈ পৰ্বতজৰা তাতে আমি 40,000 নোৱাৰোঁ কিন্তু 100টা সমষ্টিত আমি 40,000 কৰিম আৰু বিটিআৰৰ গোৰেশ্বৰ আদি সমষ্টি অলৰেডি 40,000 ক্ৰছ কৰিম বিটিআৰতো চাওক আমি কেবিনেটত এটা আলোচনা কৰি আছোঁ যাতে দুলাল বৰাৰ কোনো RTI উত্তৰ আৰু ৰাইজে নিদিয়ে আমি চৰকাৰী ডিপাৰ্টমেণ্টবিলাককো মানা কৰিব খুজিছোঁ যাতে দুলাল বৰাৰ কোনো ৰিপ্লাই নিদিয়ে আৰু আমি কমিশ্যনকো আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে দুলাল বৰাক তেওঁলোকে ক্ৰিমিনেল হিচাপে ট্ৰিট কৰে RTI কৰ্মী হিচাপে যাতে ট্ৰিট নকৰে আৰু পুলিচে তেওঁক গ্ৰেপ্তাৰো কৰিব সবখিনি হৈ যাব গুৱাহাটী শিলচৰ ডিব্ৰুগড় সকলো জেগাতে পথবিলাক য'ত গাঁত তাত হৈ আছিল আমি এইকেইদিন ৰিপেয়াৰ কৰিছোঁ বৰষুণে
দিগদাৰ নকৰিলে পূজাৰ আগতে হৈ যাব ৰাতি গধূলি 3টা বজাত আমাৰ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্ট লৈ পেলাই আছুৰ লগত আমি আলোচনা কৰিম আটাইতকৈ ভাল হৈছে উজনিত মেম্বাৰশ্বিপ ড্ৰাইভ ইতিমধ্যে প্ৰায় 10টা সমষ্টিয়ে 40,000 ক্ৰছ কৰিছে উজনিত ডিমৌ নাজিৰা সোণাৰী মৰিয়নি এই গোটেইবোৰ সমষ্টিয়ে 40,000ৰ দেওনা হয় পাৰ কৰিছে নহয় তেওঁলোকে পাৰ কৰাৰ প্ৰতি ধাৱমান হৈছে উজনিত আটাইতকৈ বেছি মেম্বাৰশ্বিপ হৈছে নৰ্থ আছামত হৈছে আমাৰ মেম্বাৰশ্বিপ নোহোৱা জেগা ধুবুৰী জিলাত মেম্বাৰশ্বিপ কম হৈছে মোটামুটি গোটেই অসমত ধুবুৰীত আৰু আমৰি বুলি সমষ্টিত অলপ মেম্বাৰশ্বিপ কম হৈছে কাৰণ তাত মোবাইল নাই তাতেও তথাপিতো তাতো 18,000 কৰি লৈছে তেনেবোৰক আমি পিছত অফলাইন কৰিম কিন্তু এই 50 লাখত আমি অফলাইনটো আনিব খোজা নাই কাৰণ অফলাইনত বহুতে ভোটাৰ লিষ্ট চায়ো নাম লিখি দিয়ে সেইকাৰণে এইবাৰ আমি মেম্বাৰশ্বিপটো পিয়'ৰ কৰিছোঁ প্ৰথমতে মানুহে নম্বৰত আবেদন কৰিব OTPটো নিজৰ নম্বৰত আহিব গতিকে বেলেগে OTPটো চাব নোৱাৰে যোনে মেম্বাৰ হৈছে তেওঁৱে OTPটো খুলিব লাগিব OTPটো খোলাৰ পিছত তেওঁ এখন ফৰ্ম ফিল আপ কৰিব লাগিব য'ত তেওঁৰ নাম দেউতাকৰ নাম যিটো বেলেগ এজনে লিখি দিব নোৱাৰে তাৰপিছত তেওঁ চেণ্ড কৰিব লাগিব কিন্তু অফলাইনত হয় কি ভোটাৰ লিষ্টখন চায়ো বহুতে লিখি দিয়ে সেইকাৰণে আমি 50 লাখৰ সংখ্যালৈকে আমি কাগজ ব্যৱহাৰ নকৰোঁ 50 লাখ যেতিয়া অনলাইন হৈ যাব কাৰ্বি আলঙৰ পাহাৰ আছে বহুত জাগা আছে য'ত মোবাইল নাযায় সেই 5-10 লাখ এক্সট্ৰা হ'ব 50 লাখত এইটো নাথাকে গতিকে এইবাৰ আৰু যি ধৰণে ক'ৰবাত বাতৰি কাকতত কৈ আছে ইয়াত হোৱা নাই তাত হোৱা নাই অকল আমাৰ জলেশ্বৰত হোৱা নাই অকণমান আমাৰ গৌৰীপুৰত হোৱা নাই কিন্তু ধুবুৰীৰো গোলকগঞ্জ সমষ্টিত আমাৰ 40,000 হৈ যাব ধুবুৰী সমষ্টিত আমাৰ 40,000 হৈ যাব বিলাচীপাৰাত হৈ যাব গতিকে গোটেই অসমতে 40,000 প্ৰত্যেকটো সমষ্টিতে হ'ব ক'ৰবাত 40 বুলি ক'লে ক'ৰবাত 38-37 হ'ব এইটো বেলেগ কথা কিন্তু ৰাফলি 40 হ'ব